নমস্কাৰ ভিউৱাৰসকল, জনপ্ৰিয় দুবৰি দলিচা ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব, কিয়নো ভিউৱাৰসকল যোৱাটোখনত আপোনালোকে দেখিবলৈ পাইছিলে নৈক আঙুঠি পিন্ধোৱা আগদিনা কি হৈছিলে সকলোবোৰ কথা আপোনালোক কোৱা দেখিবলৈ পাব। নৈ গাটো অসুস্থ হৈ বেহুচ হৈ যাব। নৈ আইতাকে যেতিয়া নৈ ৰুমলৈ যাব তেতিয়া বেহুচ হৈ থকা দেখি বৰ্তাকক মাতি নৈ হস্পিটেললৈ লৈ যাব। ফালে ডাক্তৰজনে নৈ যে এটা ডাঙৰ বেমাৰ হৈছে সেই কথাটো বৰ্তাকক কোৱা দেখিবলৈ পাইছিলে। আনফালে দেখিবলৈ পাব নৈ অলপ সুস্থ হৈ উঠিব আৰু নৈক হস্পিটেলৰ পৰা ঘৰলৈ আনিব আৰু ডাক্তৰজনে নৈ অসুস্থ হৈ থকা কাৰণে নৈক ট্ৰিটমেণ্ট কৰিবলৈ নাৰ্ছ এজনী পঠিয়াই দিয়ে। আনফালে আজি খণ্ডটোত দেখিবলৈ পাব নৈ যে ডাঙৰ বেমাৰ এটা হৈ আছে এই সকলোবোৰ কথা নৈয়ে গম পাব আৰু চিন্তা কৰি থাকিব, মোৰ যেন বেছি দিন নাই সেই কথাটো ভাবি থকা দেখিবলৈ পাব। আনফালে নৈ আইতাকে বুজাব আৰু নৈয়ে মোৰ জীৱনটো বুলিবলৈ একো নাই বুলি ক'ব। আনফালে নৈ আইতাকে ক'ব, কুণালয় নহয়, তোৰ জীৱনটোৰ কথা চিন্তা কৰিব লাগিব। আৰু নৈয়ে মোৰ জীৱনটো বুলিবলৈ একো নাই বুলি কয় আৰু নৈয়ে বৰদেউতাকক আমি ইয়াত নাথাকোঁ, ক'ৰবালৈ গুচি যাওঁ বুলি ক'ব আৰু ৰুমৰ দৰ্জাখন মাৰি নৈয়ে কথাবোৰ ভাবি থাকিব। আনফালে নৈয়ে দৰ্জাখন মাৰি থোৱা দেখি বৰদেউতাক আৰু আইতাক বহুত চিন্তা কৰি থাকিব। আজি খণ্ডটোত দেখিবলৈ পাব নৈ আজি মৃত্যু হ'ব আৰু কুণালৰ লগতে সম্পূৰ্ণ পৰিয়ালটোৱে কান্দিব। ভিউৱাৰসকল, সঁচাকৈ নৈ মৃত্যু হ'ল নেকি, নাইবা নৈ ডাঙৰ বেমাৰ হোৱাৰ কাৰণে কুণালক বৰদেউতাকে মৃত্যু হ'ল বুলি ফাঁকি দিছে, এই সকলোবোৰ জানিব পাৰিব আজি খণ্ডটো। সেয়েহে ভিউৱাৰসকল, জনপ্ৰিয় দুবৰি দলিচা ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কোনে কোনে দুবৰি দলিচা ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।